বন্ধুসকল ৰাতিপুৱা ওলালো মই ফুৰিবলৈ। ফুৰিবলৈ যাওঁ বুলি কওঁতে কামত এটা মনত পৰিলে। কাম মানে এটা জেগাত যাবলগীয়া আছিলে মোৰ ডিমু। তাকে কাম নকৰি যাওঁ মই ডিমু। কামটো চাই আহিবগে তাৰপিছত কি হয় দেখা যাব। আৰু এয়া খোজকাঢ়ি গৈছো যিহেতু বাইকটো আনিবলৈ এতিয়া ফাৰ্ষ্টতে যাব লাগিব। ইমান দূৰ নহ'লে কেনেকে খোজকাঢ়ি যাম ন। তাকে ৰাস্তাই খোজকাঢ়ি গৈ আছো আৰু ইমান আজিকালি ভিডিঅ' বনোৱা মন নোযোৱা নিচিনা হৈছে। সেইকাৰণে ইমান মই ভিডিঅ' আপলোড নিদিও আজিকালি, যা তা এনেকাই ক'বলৈ গ'লে। কিন্তু পাব কেইদিন মোৰ এই কামত বিজি থকাৰ কাৰণে ইমান ভিডিঅ' বনাবলৈ সময় পোৱা নাই। আহিব, কোনো টেনশ্যন ল'ব নালাগে, আহি যাব মিহিকে। তাকে এইটো এতিয়া পথাৰত পালো, এইটো চাহ কিমান ধুনীয়া। আৰু এয়া বাৰীখন একদম পুৰা মানে আজি ৰাতিটো বৰষুণ দিলেতো পানী বাজি আছে পুৰা, একদম ধুনীয়া। ধান কেইটা পুৰা বঢ়িয়াকে সুন্দৰকে উঠিছে দেই আমাৰ ইফালে। কিন্তু আমাৰ যিটো ধাননি পথাৰটো ইমান একদম কিবা ভাল হোৱা নাই। ইয়াৰ নিচিনা ইমান জংঘল, অকল ঘাঁহ মানে দেই। আৰু ইয়া চাওক পানী, এইটো পাৰ হৈ যাব লাগিব। আৰু যিটো আগফালে দেখিছে এইটো ব্ৰিজ, তাত এইটোৱে মেইন ৰাস্তাটো, তাত উঠিব লাগিব। বেছি দূৰ নাই আৰু বাইকটো পাবলগীয়া, মানে য'ত বাইকটো আছে তাত এইটো পোৱা জেগাটো বেছি দূৰ নাই আৰু পাবই আৰু মানে দেই বন্ধুসকল। এইটো চাওক, আৰু এইয়া চা ব্ৰিজখন ধুনীয়াকে দেখিছে ন। তাকে আৰু এইফালে যাম গৈ মেলি আৰু কি কম আৰু কামটো যিটো কামৰ কাৰণে গৈছিলে চেটেল কৰি আহিম, তাৰপিছত দেখা যাব ন। চেটেল কৰি মেলি চব কিবা হৈ গ'ল। আপোনালোকক চৰ্টকে দেখুৱাইছো বাৰু মই দেই, ইমান দীঘলীয়া নকৰো ভিডিঅ'টো, যিহেতু সময় নাই পোৱা নিচিনা। আৰু বেছি দীঘলীয়া যদি কৰে তেতিয়াহ'লে মানে চাবই অলপ কিবা নিচিনা লাগে ন, বহুত সময় লাগে। সেইকাৰণে আজিকালি কোনেও নাচায় ইমান দীঘলীয়াকে বনালে। তাকে চৰ্টকে বনাও মই মিনি ব্লগ। ইমান লং ভিডিঅ' নবনাও মানে। আজিকালি বনাবলগীয়া যদি হয় তেতিয়াহ'লে মিনি ব্লগে বনাব লাগে। ইমান লং ব্লগ বনাই পিনি লাভ নাই ক'বলৈ গ'লে, আৰু কোনেনো চাব ন। সেইকাৰণে চৰ্টকে কেইটামান মই এনেকে মিনি ব্লগ দি থাকো, ডেইলি দি থাকো বাৰু। কিন্তু টাইমটো মেনেজ কৰিব পৰা নাই মই এইকেইদিন দেই বন্ধুসকল। এইটোৱে আৰু মই যিহেতু ঘৰত আহিছো, ঘৰত আহি মেলি এনেকা চিৰাইছো। ইমান গৰম দিছে ন আজি ৰাতিপুৱা, মানে ৰাতিপুৱা ইমান ৰ'দ দিয়া নাছিলে, এতিয়া ধামাকাতে ৰ'দ দিছে আৰু অৱস্থা বেয়া হৈ যায় একদম ৰ'দত থাকি। আৰু যিহেতু এতিয়া অলপ ঠাণ্ডা বতৰ, গৰম নিদিলেও কি হ'ব, এতিয়া অলপ ঠাণ্ডা পৰিছে ন। ভৰি হাত কেইটা ধূলি বালি লাগি চব মানে ফাটি যায়গে আৰু কিবা নিচিনা হৈ যায়, বুঢ়া মানুহৰ নিচিনা যেনেকে হয় ন তেনেকুৱা হৈ যায়। যিহেতু সেইকাৰণে বহুত কিবাকে চলিব লাগে আৰু আজিকালি। আৰু মটৰটো মই সদায় এনেকা কিবা চুইচটো মানে এনেকে দি থয়, তাৰপিছত পানী হৈ যায় বৰষুণ দিছে বুলি ক'ব। এনে যদি কেমেৰা চাই তেতিয়াহ'লে বৰষুণ দিয়া নিচিনা লাগে আৰু ন বন্ধুসকল।